দৰ্শকসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক এটা নতুন বিষয় লৈ আলোচনা কৰিব ওলাইছোঁ। মই আজি আপোনালোকক দেখাব ওলাইছোঁ মই যোৱা বছৰ ষ্ট্ৰবেৰী গছ অলপ আনি ৰুইছিলোঁ। তাৰ পৰা কেনেদৰে মই ফচল উৎপন্ন কৰিছিলোঁ। এয়া চাওকচোন, যোৱা বছৰ যিখিনি গছ সেইখিনি মই এনেদৰে টাবত থৈ দিছিলোঁ। অলপ দিন পাছত এই ষ্ট্ৰবেৰী গছখিনি এয়া চাওকচোন, এনেদৰে কিছুমান পোখা ওলালে। এই পোখাখিনি আমি ইচ্ছা কৰিলে কাটি পেলাই বেলেগ নতুন টাবত এনেদৰে ৰুই দিব পাৰোঁ। কাটি পেলাই এনেদৰেও লগাই দিব পাৰে বা ওচৰতে টাবটো দি এনেদৰে গছজোপা বঢ়াৰ পাছতে কাটি দিলেও হ'ব। মই এনেদৰে বহুত টাবত ৰুই এইবাৰ নিশ্চয় ফচল পাম বুলিয়ে আশা কৰিছোঁ। আপোনালোকেও কৰিবচোন। এইটোৱে উপযুক্ত সময় ষ্ট্ৰবেৰী ৰোৱা। জুন, জুলাই, আগষ্ট এই সময়খিনিতে ষ্ট্ৰবেৰী কাটিংবিলাক আপোনালোকে ৰুব পাৰে। ঘৰত অৰ্গেনিক যিখিনি সাৰ আমি বনাওঁ ঘৰুৱা শাক পাচলিৰ পৰা, সেইখিনিয়ে মই এই ষ্ট্ৰবেৰীৰ পটত যিখিনি মাটি দিছোঁ সেইখিনি দি মই প্ৰস্তুত কৰিছোঁ। আপোনালোকেও কৰি চাব। যদিও আমি কিনি বহুত বস্তুৱে খাওঁ নহয় জানো, ঘৰত নিজে উৎপাদন কৰা বস্তুবিলাক বৰ ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব, কমেণ্ট কৰি জনাব, ভাল পালে শ্বেয়াৰ কৰিব, কাষতে থকা বেলটো ৰিং কৰি থ'ব। আজিলৈ আহোঁ তেতিয়াহ'লে পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।